আজি দক্ষিণ হেঙেৰীয়া গাঁৱত আহিছোঁ এজন দাদাৰ ঘৰত। দাদাই পেলনীয়া কাঠৰ পৰা কিছুমান বস্তু তৈয়াৰ কৰি বিকে। চাই থাকক, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দাদা নমস্কাৰ। নমস্কাৰ। দাদা শুভ নামটো জনাব। মোৰ নামটো সোণাই কুৰ্মী। সোণাই কুৰ্মী ন? আপোনাৰ ব্যৱসায় কাঠৰ মানে মূঢ়াৰ পৰা আপুনি পেলনীয়া মূঢ়াৰ পৰা মানে আপুনি কিছুমান বস্তু তৈয়াৰ কৰি বিক্ৰী কৰে নহয় জানো? কি ধৰণে বিক্ৰী কৰে? বিক্ৰী মানে আমাৰ এইবোৰ এনচি লৈ হয়। আপোনাৰ যোনটো 8 ইঞ্চি, এইটো আপোনাৰ 10 ইঞ্চি হয়। এইটো আমি ৰং চং নকৰাকৈ আমাক দিয়ে 120 টকা 30 টকা দিয়ে এনেকুৱা। ৰং কৰি ল'লে আমি 250, হয় 250, 300 ভিতৰত দিওঁ আৰু। হয়। এই বস্তুবিলাক ক'ত বিক্ৰী কৰে? বিক্ৰী মানে আমাৰ ঘৰৰ পৰা বেপাৰী আহি লৈ যায়। হয়। কাঠবিলাক কি কাঠ লগোৱা এইটো হয়? আপোনাৰ এই ছটিয়না, গমাৰি। হয়, মানে পেলনীয়া বস্তুবিলাক আপুনি। তাৰপিছত মাইফাক, হয়, মাইফাক গছ, পমা এনেকুৱা। হয়। তাৰপিছত এইটো চাহ গছৰ মূৰা হয়। মানে চাহ গছৰ পেলনীয়া মূৰাৰ পৰা মানে ধনেশ পক্ষী বনাইছে। হয় হয়। এইটোৰ পৰা আপোনাৰ চাহ গছৰ মূৰা হয়। হয়। আৰু ইয়াত মই চৰাই দুজনী লগাই দিছোঁ। হয়। কিমান দিনৰ ভিতৰত হয় এইটো আমি 1 দিনৰ ভিতৰত হৈ যায় কমপ্লিট। হয়। কিমান টকাত বিক্ৰী হয়? এইটো আমি 1500 টকা কওঁ একদম ফিনিচিং হ'লে আৰু। হয়। এড্ৰেছটো কৈ দিব। মোৰ এইডোখৰ আপোনাৰ দোলাখৰীয়া পৰে। হয়। কমবন্ধা দোলাখৰীয়া। হয়। আপোনাৰ নামটো ক'লে। আৰু এই গড়টো আপোনাৰ হ'লচেল কিমানত বিক্ৰী হয়? ক'ৰ বেপাৰী আহি লৈ যায়? ইয়াৰ ওচৰৰে আছে দাদা, কেইজন আহে আৰু আপোনাৰ ৰং নকৰাকৈ লৈ যায়। হয়। বাকী আৰু 2-এটা ৰং কৰোঁ। হয়। এই বস্তুবিলাক বনাবলৈ আপোনাৰ কি ধৰণে আপোনাৰ মনত পৰিলে? মোৰ লগৰ এজনে বনাই আছিলে। হয়। তাৰপিছত সেইজনে মাতিছিলে আৰু তেওঁৰ লগত শিকি আৰু মই 3-4 দিনমান কাটিলোঁ। কটাৰ পিছত আহিলে আৰু আইডিয়াবোৰ। হয় হয় হয়। যে কাছ কাটো, গঁড়, ধনেশ চৰাই। হয়। আপোনাৰ ব্যৱসায়টো লাভজনক হৈছেনে? মোটামুটি লাভজনক আৰু চলি আছে আৰু। এদিনত আপোনাৰ এই গড় কিমানটা মানে বনাব পাৰি? আপোনাৰ এই 10 ইঞ্চি হ'লে 3-4টা যায় আৰু। হয়। বহি থকা কামটো। হয়। কাছ এইটো চাইজৰ আমি 12টামান কাটিব পাৰোঁ, 12-15টা। হয়। কি কাঠ হয়? এইটো ছটিয়না কাঠ। ছটিয়না ন? মানে পেলনীয়া বস্তু। পেলনীয়া বস্তু। পেলনীয়াৰ পৰা মানে উৎপাদন কৰিছে নহয় জানো? এইটো কাছ হয়। কিমান দিনৰ পৰা কৰি আছে কামটো? মোৰ এতিয়া 1 বছৰ পাৰ হৈ গ'ল। হয়। লাভজনক হৈছে নহয় জানো? হৈছে আৰু চলিব পৰা হয় আৰু। সংস্থাপন এটা পাইছে ন? ঠিক আছে, ধন্যবাদ।